হেল্ল' গাইজ গুড ইভিনিং। ইয়াত দেখিছেনে আজি ওলাইছোঁ চলাইকেইডাল থ্ৰেডিং কৰি আহোঁগৈ বুলি। বহুত দিন হ'ল, প্ৰায় 2 মাহ মানেই হ'ল থ্ৰেডিং নকৰা। কিমান জবৰা হৈ গৈছে দেখিছে নাই। ভাবিলোঁ আজি অকণমান চলাৰখিনি নতুনকৈ থ্ৰেডিং কৰি আহোঁগৈ বুলি ওলাইছোঁ। বাকী আমি থকা মানে মালিকৰ ঘৰৰ খুৰীজনীকে লগ ধৰিছোঁ, যিহেতু মই জেগাবোৰ ভালকৈ চিনি নাপাওঁ। এইফালে ইয়াৰ খুৰী, তাৰপিছতে এইফালে খোজকাঢ়ি আহিছোঁ। আছে বাৰু 1 কিলোমিটাৰমান দূৰ হয়, কিন্তু খোজকাঢ়ি আহিছোঁ। এনেই খোজ কঢ়া নহয়। এই মানুহজন যিহেতু নাথাকে, ৰুমটোৰ ভিতৰতে সোমাই কিবা ব'ৰ লাগি যায়। তো ভাবিলোঁ খুৰীহঁতে অকণমান খোজকাঢ়িয়ে যাওঁ। আজি খোজকাঢ়িয়ে আহিলোঁ। এইফালে এইবিলাক দেখিছেনে কিমান নিজান। এইফালে মই আৰু খুৰীয়ে আহিয়ে আছোঁ। খুৰীক কিবা এটা কৈ আছিলোঁ দেই, কাৰণ জেগাবোৰ যে দেখিছেনে। তাৰপৰা এয়া পাৰ্লাৰ পালোঁহি। এয়া ফাৰ্ষ্ট টাইম মানে খুৰীক কৰিছে থ্ৰেডিং ছোৱালীজনীয়ে। খুৰীক থ্ৰেডিং কৰাৰ পাছতে এইফালে দেখিছেনে কিমান ধুনীয়া বস্তুবোৰ সজাই থৈছে। এইফালে মই বহি লৈ আকৌ চাই আছোঁ। মোক কেতিয়া কৰিব মই ভাবি আছোঁ দেই। কিন্তু এটা কথা, ক'ৰবাত গ'লে মানে মোবাইলটো ওলাই নিজকে চোৱাটো মই একদম খুব চখ খাওঁ। তাৰপিছতে এইফালে দেখিছেনে মানি প্লেণ্ট কিমান ধুনীয়াকৈ সজাই থৈছে ৰুমটো। এইটো পাৰ্লাৰ, এইফালে এইটো আছে বাকীবোৰ গোটেইবোৰ কিমান ধুনীয়াকৈ সজাই থৈছে। এইফালে খুৰী থ্ৰেডিং কৰি হোৱাই নাই, আকৌ ইফালৰ পৰা কৰিছে বা সিফালৰ পৰা কৰিছে এবাৰ। তাৰপিছতে সেইবিলাক ধুনীয়াকৈ সজাই থৈছে। আমি এইফালে AC লগাই থৈছে। AC তলত বহি আছোঁ ধুনীয়াকৈ। প্ৰথমতেতো AC তলত দেখিব পাৰি, পাছত ওলাই যাওঁতেহে চুটটো পায়, নহয় জানো। তাৰপিছতে এইফালে যেনি তেনি মুঠতে প্লেণ্ট। এইফালে মই বহি আছোঁ একচকী হৈ। থ্ৰেডিং কৰি হ'ল মানে ইয়াত দেখিছানে। থ্ৰেডিং কৰাৰ পিছত মই বহিছোঁহি, তো চাইছোঁ। বাকী আপোনালোকে চাওকচোন সমান হ'লনে নাই, চেলাৰীযোৰ কেনেকুৱা লাগিছে। তাৰপিছতে কি ক'ব, ওলাই আহোঁতেনি পালে নহয় বৰষুণে ধপধপীয়া। তাৰপিছতে যেনে তেনে টমটম এখন লৈ আহি পালোঁহি আৰু যেনে তেনে। বাই।